নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা নিউজ আছে, আপুনি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম আপডেটটো হ'ল ওলাৰ কেজি নামৰ ইউটিউব চেনেলটোৰ ওপৰত ডিম্পু বৰুৱা, বিকাশ চেত্ৰী এনেকৈ অসমৰ বহুতো ইউটিউবাৰৰ ইনষ্টাগ্ৰাম হেণ্ডেলত দেখা পোৱা গৈছে যে দুৰাৰোগ্য বেমাৰত ভুক্তভোগী ৰূপজ্যোতি মহন্তক উন্নত মানৰ চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ ওলাইছোঁ। আপোনালোকে যেনেকৈ পাৰে অলপ সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিলোঁ। চ' আপোনালোকে গম পাইছে যে দুৰাৰোগ্য বেমাৰত ভুগিছে ওলাৰ কেজি চেনেলৰ ৰূপজ্যোতি মহন্ত। সেইকাৰণে তেওঁলোকৰ চেনেলত বহুত দিনৰ পৰা ভিডিঅ' অহা নাই। ত' আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে স্ক্ৰীনত থকা এড্ৰেছত গৈ অলপ সহায় কৰিব পাৰে। আজিৰ দ্বিতীয় নিউজটো হ'ল লীনা মিলি নামৰ ইউটিউব চেনেলটোৰ ওপৰত। ৰিচেণ্টলি তেওঁ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে আৰু চিলভাৰ প্লে বাটনো পাবলৈ সক্ষম হৈছে। চ' তেওঁলৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল। তাৰ পাছৰ নিউজটো বিকাশ চেত্ৰীৰ ওপৰত। তেওঁৰ নেক্সট ৰাইডটো গোলাঘাট আৰু কাজিৰঙাৰ ওপৰত হ'ব। তেওঁ অল আছাম ৰাইডত গোলাঘাট আৰু কাজিৰঙা কভাৰ কৰিব নোৱাৰিলে বাবে তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত এই পোষ্টৰ যোগেদি জনাইছে। আজিৰ নেক্সট আপডেটটো হ'ল মনোজ ভাইৰ ওপৰত। ৰিচেণ্টলি তেওঁ ফেচবুক পেজত 100K ফলোৱাৰ্ছ কমপ্লিট কৰিছে। চ' তেওঁলৈ বহুত বহুত অভিনন্দন থাকিল। আহকচোন তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত পোৱা এটা ষ্টৰি চাই লওঁ। আৰু আজি আমাৰ মনোজ ভাই ফেচবুক পেজটোত 1 লাখ ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছে। সকলোলৈকে বহুত বেছি ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। আপোনালোকৰ ছাপৰ্টৰ বাবে আজি এই মনোজ ভাই ফেচবুক পেজটোৱে 1 লাখ ফলোৱাৰ্ছ সম্পূৰ্ণ কৰিলে। আজিৰ নেক্সট আপডেটটো হ'ল ভাস্কৰ অফিচিয়েলৰ ওপৰত। তেওঁ নতুন গান আহি আছে 25 ফেব্ৰুৱাৰী তাৰিখে। গানটোৰ টাইটেল হ'ব মোৰ সপোন। মই আপোনালোকক এটা সৰু ক্লিপ দেখুৱাইছোঁ তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোৱা। আজিৰ নেক্সট আপডেটটো হ'ল সুবাসনা দত্তৰ ওপৰত। তেওঁ নতুন গান আহি আছে, তাৰ টাইটেলটো হৈছে মৰম লাগি যায়। এতিয়ালৈকে ৰিলিজ ডেট দিয়া নাই, যদি দিয়ে মই আপোনালোকক জনাই দিম। এনেকুৱা ধৰণৰ নতুন নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। আপোনালোকৰ যদি নিউজসমূহ মোক পঠিয়াব বিচাৰে ডেছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম আইডিত পঠিয়াব পাৰে, মই আপোনালোকৰ ক্ৰেডিট দি দিম।